এইটো আপোনালোকেও জানে, আপোনালোকৰ যিহেতু বজাৰ এখন আছে, সংসাৰ এখন আছে, আপোনালোকে জানে কমপ্লিটলি যোগান মন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাক ব্যৰ্থ হৈছে। যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস তেখেত ধুবুৰীৰ অভিভাৱক মন্ত্ৰী হয়, কিন্তু তেখেত কমপ্লিটলি ব্যৰ্থ হৈছে। নৈতিক দায়িত্ব স্বীকাৰ কৰি তেখেতে পদত্যাগ কৰিব লাগে, আৰু নকৰিলে তেখেতে আমি কিন্তু এই গণতান্ত্ৰিক আন্দোলন আমচুৰ কাৰণে সাজু থাকক গণতান্ত্ৰিক আন্দোলনৰ কাৰণে। রঞ্জিত কুমার দাস go back! রঞ্জিত কুমার দাস go back! বিজেপি হায় হায় হিমন্ত বিশ্ব শর্মা go back! অসন্তকাল লেই দোকান বিভাগ go back! দোকান বিভাগ go back! We want justice! We want justice! কৰিব লাগিব মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব পেট্ৰলৰ দাম ৰোধ কৰিব লাগিব গেছ চিলিণ্ডাৰৰ দাম ৰোধ কৰিব লাগিব সামগ্ৰিক no justice no rest